স্ক্ৰিনত দেখি থকা এই ব্যক্তিজনৰ নাম হৈছে Shihab Chottur, কেৰেলাৰ 29 বছৰীয়া যুৱক আৰু এও এনে এটি কাম কৰি দেখুৱাইছে যিটো আমি কল্পনাও কৰিব নোৱাৰোঁ। সঁচাই এক অদ্ভুত কাৰ্য কৰি দেখুৱাইছে। তেখেতে কেৰেলাৰ পৰা চৌদি আৰৱলৈ হজ কৰিবৰ কাৰণে খোজকাঢ়ি 8,600 কিলোমিটাৰ খোজকাঢ়ি গৈছে আৰু সেই সময়ত তেওঁ ভাৰত, পাকিস্তান, ইৰাক, ইৰাণ, কুৱেইট আৰু চৌদি আৰৱ এই গোটেইকেইখন দেশ 6খন দেশ তেখেতে খোজকাঢ়ি পাৰ হৈ গৈছে আৰু এই সময় লাগিছিল 12 মাহ 5 দিন। 12 মাহ 5 দিনৰ পিছত তেখেতে হজ কৰিবৰ কাৰণে চৌদি আৰৱত তেখেতে ইণ্টাৰ কৰিছিলে। হ'ব যে হজ কৰিবলৈ মানুহে ফ্লাইটত যায়, মানুহে জাহাজত যায়, মানুহে ড্ৰাইভ কৰি যায়, কিন্তু তেখেতে খোজকাঢ়ি গৈছে আৰু তেখেতে কোৱা মতে তেখেতে সৰুতে পঢ়িবলৈ পাইছিলে যে মানুহে ভাৰতৰ পৰা খোজকাঢ়ি হজ কৰিবলৈ গৈছিল আৰু তাৰ কাৰণে তেখেতে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে এতিয়া খোজকাঢ়িয়ে গ'ল আৰু সেই যিটো তেখেতৰ এটা ড্ৰিম আছিলে সেই পূৰণ কৰিব পাৰিলে আৰু চেলিউট ভাই, ইমান দূৰলৈকে আপুনি গৈছে আৰু মানুহে ভাবিলে কি কৰিব নোৱাৰে, মানুহে যদি আশা কৰে চব কৰিব পাৰে। নমস্কাৰ, বাই বাই।